মৰ্ণিং সকলোকে আৰু আজি গুৱাহাটীৰ পৰা আমাৰ ৰাতিপুৱা এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ মেইন ডেষ্টিনেশ্যনলৈ চবেই ওলালোঁ বাৰু এতিয়া বাকীখিনি ঘূৰি আছোঁ বাৰু দেখাই কৈ দিয়া আৰু এনেই চেঁচা হয় নাই মৰাণ কোৱা আজি আমাৰ লাষ্ট একেলগত আকৌ গধূলিকৈ আমি গুচি যাম আমাৰ ৰিচেপশ্যন চ' আমাৰ মেইন ডেষ্টিনেশ্যনলৈ গৈ মেলি আপোনালোকক দেখাই আছোঁ অহাৰ নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ চবৰে ভালে আছে মই সোনিয়াই সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আজি আমি আহিছোঁ খানাপাৰাত থকা লোকভৱনত আমাৰ ৰাজ্যপালৰ যিহেতু 3 বছৰ মানে কাৰ্যকাল শেষ হ'ব চ' গতিকে শেষৰটো কাৰ্যসূচী আজি আমাৰ ডিপাৰ্টমেণ্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ফালৰ পৰা চাইল্ড মানে এডাল্টছনৰ মিটিং ৰাখিছে আমাতকৈ আৰু আগত মাতিছিলে অল আছামৰ ছোৱালী আছোঁ আমি চ' আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা 10 গৰাকী আহিছোঁ চ' গতিকে ভিডিঅ'টো চাই থাকক ভিতৰলৈ দেখাই আছোঁ আগৰ লাগে হয় নাই আমি পালোহি আহি কিনে ফিলিংস এতিয়া আহি কিনে আমাক প্ৰথমতে ব্ৰেকফাষ্টটো কৰি ল'বলৈ কৈছে চ' এতিয়া লৈ আছোঁ ব্ৰেকফাষ্টত আমাৰ এনেকুৱা পুৰি এগ বইল বানানা পনীৰ সেনেকুৱা দিছিলে চব্জি কিন্তু মিঠা দেখিবলৈ হয়তো এইবিলাক টেষ্টি বা ধুনীয়া দেখি কিন্তু খাবলৈ একো মানে ইমান ভাল নহয় সেইকাৰণে ঘৰত খানাটোৱে মনত পৰে চ' পেটটো ভৰাবৰ কাৰণেতো খাব লাগিব পোষ্টাৰ লগাইছে আৰু হেণ্ডমেড মানে কিছুমান ওচৰে পাজৰে চাগে এনেকুৱা ছোৱালীসকলে বনাইছে লগতে এনেকুৱা চাইল্ড ৰাইটছ মানে চাইল্ডৰ বিষয়ে মানে এডাল্টছন এইবিলাক বুকছ ইয়াত আছিলে আমি কিছুমান ল'লোঁ বাৰু ফ্ৰী আছিলে তো এতিয়া আমাৰ এইফালে আমাক ছায়েন্স মিউজিয়ামলৈ লৈ গৈছে আমাৰ মিটিংখন হোৱা নাই তাৰ পৰা আহি কিনে আমাৰ আৰম্ভ হ'ব এয়া আমি পালোহি ৰিজনেল ছায়েন্স চেণ্টাৰলৈ যিহেতু ওচৰতে আছে সেইকাৰণে বেছি সময় নালাগিলে চ' এইফালে আমি এণ্ট্ৰি কৰিছোঁ যিহেতু আমাক তাত লৈ গৈছে সেইকাৰণে আমাৰ টিকেট কৰিবলগীয়া নহ'ল ফ্ৰী গতিকে চাওকচোন সোমায়ে দেখিছোঁ পৰিৱেশটো ইমানেই ধুনীয়া মানে চাৰিওফালে ফ্লাৱাৰ আৰু এতিয়া আমি চবেই মানে এনেকুৱা লাইন পাতি আৰু চব সোমাই গৈ আছোঁ চ' ব'লক ভিতৰতনো কি আছে দেখাওঁ আৰু ময়ো চাওঁ সেইফালে পানী পৰি আছে সেইটো মানে ওপৰৰ পৰা যিহেতু পানীটো পৰিছে যে মানে ক'ব নোৱাৰি যে পানীটো ক'ৰ পৰা আহিছে তো সেইখিনি আমাৰ বাৰু চোৱা নহ'ল এইফালে মিউজিয়ামৰ ভিতৰত সোমাইছোঁ আৰু গ্ৰাউণ্ড ফ্ল'ৰতে মানে বহুতখিনি দেখিবলৈ বস্তু আছে তাৰপাছত এয়া এণ্ট্ৰি কৰি আৰু মিউজিয়ামৰ ভিতৰত পেণ্ডুলাম এটা আছে তাত সেইখিনি উৎপত্তিৰ মানে কেনেকুৱা কি হৈছিল সেই বিষয়ে লিখা আছে আৰু মানে বহুতখিনি ষ্টুডেণ্টবিলাকৰ কাৰণেতো খুবেই ভাল মানে বহুত কথা মানে বৈজ্ঞানিক মানে সেইবিলাকৰ বিষয়ে আমি জানিব পাৰিম এইফালে আমাৰ গেলেৰী তাৰপাছত এইটো হৈছে আপোনাৰ পিৰিয়ডিক টেবলবিলাক হয়তো আমি ইমান বুজি নাপাওঁ যিবিলাক নেকি আমি কিতাপত পাইছোঁ ছায়েন্সৰ সেইখিনি বস্তু ইয়াত মানে সকলোফালে দ্য কাৰ্বন চাইকেল মানে নদী এটাৰ তলত মানে কিমান তললৈকে পানী আছে কিমান কি সেইখিনি বস্তু চায়ে মানে কিবা মানে আমি হেৰি হৈ গৈছোঁ যে ইমানখিনিনো বস্তু মানে চাব পাম বুলি ভবাই নাছিলোঁ তাৰপাছতে এইফালে এতিয়া আমাক 3D শ্ব' টেলিভিজন চাবলৈ মানে লৈ গৈ আছে তাত ভিডিঅ' কৰিব নিদিয়ে বাৰু
এইবিলাক কি মানুহৰ সাৰ হয় নেকি? বায়োমেচিন বায়ো কিতাপখন অকল মানে ফালে মিউজিয়ামৰ ভিতৰতে এটা ঠাইত মানে কয়লা খৰিৰ মানে কামবিলাক যে হয় কেনেকুৱা হয় বা কেনেকৈ কৰে সেইখিনি মানে দেখাইছে আৰু চ' এনেকুৱা বলক সোমাই গৈ আছোঁ। তাৰপাছত মানে এটা কয়লা খনিত মানে যিমান মানে হেৰি থাকে অল ষ্ট্ৰাকচাৰখিনি মানে ইয়াত দেখাইছে। মেনেজাৰ ৰুমটো কেনেকুৱা থাকে বা ৱৰ্কাৰে কেনেকৈ কাম কৰে সেই গোটেইখিনি বস্তু মানে ইয়াত দেখাইছে যে খুবেই ভাল লাগিছে। হয়তো আমি মানে এনেকুৱা ৰিয়েলতো চাব নোৱাৰোঁ ন, তো এইখিনি বস্তু মানে ইয়াত দেখাব চেষ্টা কৰিছে, কিন্তু সঁচা যেনেই লাগিছে। একো মানে সেনেকুৱা নহয় যে এইবিলাক মানে এনেকুৱা চাইছোঁ বুলি মানুহ বা চৈ পালে গোটেই আন্ধাৰ হৈ আছে এনেকুৱা সোমাই গ'লে আৰু এটা সেইবিলাক মেচিনবিলাকো দেখাইছে। তাৰপাছত এইটো ৱৰ্কাৰবিলাকে এইটো হেৰি কৰি আছে। চ' গোটেইখিনি মানে সঁচা যেনেই লাগিছে। তো বহুত ডাঙৰ এৰিয়াৰে আছে এইখিনি লৈছে। তাৰপাছত ছিকিউৰিটি গাৰ্ডে কি কৰে বা কিবা এটা যদি দুৰ্ঘটনা কিবা হেৰি হয় সেনে মানে গোটেই মানুহবিলাকে মানে এটা হেৰিবিলাক দি দিছে আৰু ইয়াত। সেনেকুৱা এইফালে ওলাই আহিলোঁ। লাগিব আমি থিয়েটাৰ সোমাইছোঁ। তোমাৰ নিজৰটো নি আমাক এতিয়া শ্ব' দেখাব। আমি এতিয়া থিয়েটাৰৰ পৰা ওলাইছোঁ, এতিয়া আকৌ বেলেগ ঠাইলৈ লৈ গৈছোঁ। কেনেকৈ লাগিছে চাই কিনে একদম ওচৰৰ পৰা? বহুত ভাল লাগিলে, একদম ৰিয়েলিষ্টিক, একদম মানে সঁচাকৈ ৰিয়েল যেন লাগিল, নহয় নাই? সঁচাকৈ ৰিয়েল যেন এনেকৈ লাগিছে, মই চুব পাৰিম, তাক টাচ কৰিব পাৰিম, তেনেকৈ একদম আমাৰ ওচৰত আহি গৈছে এনেকৈ লাগিছিলে। এতিয়া আমাক আকৌ বেলেগ এখন বিল্ডিঙলৈ লৈ গৈছে। তাতো মানে বহুতখিনিয়ে বস্তু আছে চাবলৈ। আৰু মই ভাবোঁ গুৱাহাটীলৈ যদি আহে মানে চ' ইয়ালৈ আহিব, বহুতখিনি মানে বস্তু আমি জানিব পাৰিছোঁ আৰু আপোনালোকেও জানিব পাৰিব। যেনেকৈ আমি ছায়েন্স বুকত পাইছোঁ সেই বস্তুখিনি আমি মানে ইয়াত একদম ভালকৈ আৰু তাতকৈ জানিব পাৰিম। আৰু ইয়াত চাগে আমাৰ এইফালে সোমাই গৈ এইটো আয়ুৰ্বেদিকৰ মানে যিবিলাক নেকি আমাৰ আয়ুৰ্বেদিকৰ পৰা দৰৱ হেৰি হয় বনে সেইবিলাকৰ বিষয়ে এইবিলাক দিয়া হৈছে। মানে এইবিলাক যেনেকৈ এইটো কি বুলি কয় এলাইচি, লং সেইবিলাকৰ গোন্ধও ইয়াত আমি মানে মেচিনত এনেকৈ দিয়া আছে। যদি আমি সেইটো বস্তু মানে চাৰ্চ কৰি বা এটা বটাম যদি টিপি দিলোঁ মানে সেইটো গোন্ধটো আহে। গোটেইখিনি মানে ইয়াত অল মানে গছ-গছনিৰ কোনটোৰ মানে কি দৰৱ হয় সেইবিলাক, যেনেকৈ কিছুমান হয়তো ফ্লাৱাৰো থাকে, সেইবিলাক দৰৱ আমাৰ হয় ন, তো সেইখিনি দিয়া আছে। আৰু এইটো হয় এইটো ফ্লাৱাৰ, তাৰ লিভছ এণ্ড ফ্ৰুইট, কাৰ পৰা কেনেকুৱা কি মানে সেই গুণাগুণ থাকে সকলো মানে ডিটেইলছত জানিব পাৰিছোঁ। তাৰপাছত
এইফালে এই যেনেকৈ এইটো হৈছে তৃতীয় গিৰ্ণাৰ শিলালিপি। এটা বস্তু মানে কিমান চনত হৈছিল তাৰ হেৰি হৈছে উৎপত্তি সকলো মানে বিষয়ত হেৰি আছে। এইবিলাক যেনেকৈ এই বাচনবিলাক অৰেঞ্জ মানে কালাৰবিলাক ইয়াত ওলাই যায়। কামিন দালচেনি ইয়াত গোন্ধবিলাক ওলাই। এইবিলাক বনবিলাক ঔষধি হয়। উদ্ভিদৰ পৰা ঔষধ কেনেকৈ তৈয়াৰ কৰা হয় সেইবিলাক ইয়াত দিয়া হৈছে। কিছুমান হয়তো আমি নাম জানো আৰু কিছুমান নাজানো। বাস্তুথেৰাপি এইটো নাজানো বৰ্তমান কি হয়। এইটো ইয়াত লিখা আছে सबसे दूर का द्वीप, सबका दूर का द्वीप ये लिखा हुआ है। ऐसे देख लो, आप सब देख सकते हो। अधिक दूर की, हाँ मतलब हमारे बोले किट पड़े थे इसे। This is not a Jwalamukhi. This is immersion new. কেনেকুৱা লাগিলে চাই? ভাল লাগিলে ন? ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। কোনোদিন মহাকাশ যাব পাওঁ নাপাওঁ কিন্তু চালোঁ। চ' তাত গৈ আকৌ এতিয়া অলপ পাছতেই আমাৰ মিটিং ষ্টাৰ্ট হ'ব। আমি এতিয়া চবেই নিজৰ নিজৰ ছিটত গৈ বহিব লাগিব। গতিকে যদি ভিডিঅ' কৰিব পাৰোঁ তো দেখাওঁ, নহ'লেতো এলাও নকৰে। You just mentioned it, Mr. Secretary General. There is no reason our children should be exposed online to what is legally forbidden in the real world. Our platforms, governments and regulators should be working together to make internet and social media a safe space. This is why in France we are embarking on a process to ban social networks for children under 15 years old. And we are committed here in this journey with a lot of several European countries being present here today. Greece, Spain. I know, Mr. Prime Minister, you will join this club. And this is a great news that India will join such an approach in order to protect children and teenagers. Thank you. So basically, President Sir এই কথাটো কৈছে যে 15 বছৰৰ তলত ফ্ৰান্সত social media access ল'ৰা ছোৱালীক মিলিব বুলি কৈছে। ডাঙৰ কথা, আপোনালোকৰ সেইটো ভয় কৰে নহয়, চব হৈ যাব, যোনে অলপ সৰু আছে। আৰু ইণ্ডিয়াতো এইটো ডিছকাশ্যন চলি ভাল লাগিলে ইয়ালৈ আহি কিনে। নতুন অভিজ্ঞতা, ফাৰ্ষ্ট টাইম ইয়ালৈ আহিছোঁ। গুৱাহাটীতো আহিছোঁ বাৰু, কিন্তু এনেকুৱা প্ৰগ্ৰাম পোৱা নাই। আমাৰ ফাৰ্ষ্ট এইফালে বাই বাই কৰা আকৌ, আৰুতো লগ নাপাওঁ এতিয়া। ভাল লাগিলে, বহুত ভাল ভাল মানে বাইদেউ কেইজনীক লগ পালোঁ। আৰু এটা হ'লেও ভাল এটা কথা আৰু মানে আমাৰ ডালিমী বাইদেউৰ কথা এটা কৈছোঁ। ৰাজ্যপাল অহাৰ লগে লগে তাই ৰাজ্যপালক চোৱা নাই, ৰাজ্যপালৰ এজনজন মানে নহয় লগত আহিছিলে, কি বুলি কয় যে এইটো এছিষ্টেণ্ট নাই, তাকে লাইন মাৰিছিলে। খানা নেক্সট টাইম এইটো কি হয়? কিমান ধুনীয়া আছে ন চব্জি
मैं कभी नहीं আমি এতিয়া আমাৰ বাছ 7টা মান গৈছে ন नेक्स्ट टाइम खाना आउटफिट আমি এতিয়া ঘৰ যাম বাছ আহিব এই ফাষ্ট ফুডত সোমাইছোঁ এতিয়া বাই বাই গুৱাহাটী ক'ম এগ ৰোল এটা লৈ ল'ম পেকেটিং কৰাই ল'ম অঁ ইজনী বোলে এইটো খাই এইটো লাগে বোলে ৰ'বা পইচা এই বোলে তোমালোকে ৰোলটোতো এতিয়া খোৱা নহ'ব গুৱাহাটী বাই বাই ন বেছি ফুৰা নহ'ল বাৰু আমাৰ और हम आएंगे लेकिन खाना अच्छा होना चाहिए सबके एक লগতে পেক কৰি দিছে গাড়ীতে ভগাই ল'ম অঁ এতিয়া আমি বাছত যাম আৰু ফাইনেলি ঘৰ আহি পালোঁ আৰু আমাৰ মানে গাড়ীখন টেঙাখাত হৈ গ'লতো আমাক আলিমূৰত নমাই দিলে সেইটো পাৰ কৰি দিলে চ' এতিয়া ভাইটি নিবলৈ আহিছে স্কুটিত গৈ আছোঁ কিন্তু বহুতেই ঠাণ্ডা বতৰ বেয়া আৰু বৰষুণো দিছে কোনোবা চাইডে চাগে এতিয়া গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নহ'লে বহুত দীঘল হৈ যাব আৰু ভিডিঅ'টো শেষ কৰালৈকে চাব জনাবলৈ নাপাহৰিব কেনেকুৱা লাগে আৰু আজিৰ ভিডিঅ'টো ইমানেই আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ আজিলৈ আহিছোঁ বাই বাই